মই গগনা কলিতা অৰূপ নাথৰ এটা ইউটিউব চেনেল আছে অৰূপ নাথ লাইফ এণ্ড ব্লগ আপোনালোকে ছাবস্ক্ৰাইব কৰক আৰু ছাবস্ক্ৰাইব কৰি আপোনালোকে যদি ভাল পায় লাইক কৰক আৰু ভিডিঅ'জবোৰ চাওক ধুনীয়া ধুনীয়া ভিডিঅ' তেওঁ আপলোড কৰি আছে আৰু আগলৈ ভাল ভাল ভিডিঅ' আপোনালোকক দেখাব ভাল ভিডিঅ' দেখাব এনেকুৱা নহয় নিগেটিভ বস্তু একো শ্বেয়াৰ নকৰে তেওঁ সদায় পজিটিভ বস্তু শ্বেয়াৰ কৰিব চ' মোৰ ফালৰ পৰা আহ্বান আপোনালোকে আহক চাওক তেওঁৰ ইউটিউব চেনেলটো লাইক কৰক ছাবস্ক্ৰাইব কৰক থেংক ইউ ছ' মাছ আৰু নেক্সট আপোনালোকৰ ইণ্টাৰভিউ এটা ভালকৈ এটা ইণ্টাৰভিউ অঁ পাতিম চিয়'ৰ আমাৰ আহিবা থিয়েটাৰলৈ তেতিয়া আমি নিশ্চয় কথা পাতিম বহুত ভিৰ হৈছিল বুলি আমি খুব সততাৰে আমি থিয়েটাৰখন কৰিছোঁ আমাৰ তিনিখন ধুনীয়া নাটক এখন মৰমৰ বান্ধৱী বিদায় দিয়া এখন মণিয়সী এখন মনে বিচাৰি মৰম এইখনেই আমাৰ বেলেগ ধৰণৰ নাটক আৰু মানুহে খুব আঁকোৱালি লৈছে আমাৰ প্ৰত্যেকটা শ্ব'য়ে আমাৰ হাউচফুল হৈ আছে মানুহে খুব ভাল পাইছে আৰু এইবাৰ আমাৰ নাটক এইখন খুব বেলেগ হৈছে মানে অলপ মানুহে নিজে চাই ক'ব যে সদায় চলি থকা নাটকৰ নিচিনা হোৱা নাই অলপ ব্যতিক্ৰম হৈছে আহক আমাৰ বৰদেশলৈ মানুহে কয় মৰমৰ বান্ধৱী বিদায় এখন বেছি গৈছে বুলি কয় বেছি গোটেইকেইখনেই ভাল কাৰণ আমিতো যিহেতু আমাৰ নিজৰেই নাটক আমি কোনো এখন বেয়া বুলি ক'ব নোৱাৰোঁ যে দৰ্শকৰ ওপৰত কথা তেওঁলোকে যিখন ভাল পাইছে আমাৰ মতেতো তিনিখনেই ভাল মানে দৰ্শকৰ মানে সেইটো মৰমৰ বান্ধৱীকে বেছি বুলি দিছে বুলি অঁ সেইটো তোমালোকৰ কথা বাট আমাৰ মতে আমাৰ তিনিখন নাটকেই ভাল ঠিক আছে বাৰু অ'কে বাই বাই